Hi guys, good morning and welcome back to my YouTube channel. So, এতিয়া সব মর্নিং কেটা বাজিছে নো কৰি চোৱায়ে 8:27 হৈ আছে। তো আমি এতিয়া বৰ্তমান হাতীগাঁৱত বহি আছো তিনজনে আৰু লগৰবিলাকৰ কাৰণে ৰখি আছো। তো ইহঁতে আহিলেহে আমি ক'বাত ওলাব পাৰিম। চাও ক'ত যাও আপোনালোকক লাষ্টত কম আৰু ভিডিঅ'টো চাই থাকিব গম পাব। এতিয়া নকও, প্ৰথমে যাই লও তাৰ পিছত কম। আহিব না নাহে আছে বিশ্বর আটুয়া আজুবা তো রাজমহল গুড মর্নিং স্বাধীনতা দিবস এইটো আমাৰ 75 স্বাধীনতা দিবস 75 ফিফথম স্বাধীনতা দিবস ইয়েস আমি স্বাধীনতা দিবসটো ভালদৰে পালন কৰিব লাগে পালন কৰিব লাগে কোভিডৰ আপোনাৰ কোভিডৰ কাৰণে বন্ধ হৈ থাকিলে কিন্তু আমাৰ স্বাধীনতাটো বন্ধ হোৱা নাই ন সেইটোতো আমি পালন কৰিব লাগিব হয় সেইটো আমি পালন কৰিবই লাগিব তো আজি অলপ ক'ৰবাত ফুৰিব ওলাম বুলিকে ভাবিছোঁ স্বাধীনতা দিবস উপলক্ষে তো চাওঁ ক'ত যাওঁ গম পাব আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়ালৈকে স্কিপ নকৰিব এণ্ড ধামাকা ৰাইড হ'ব এটা বহুত কষ্ট কৰি আছে আৰু চাব পাৰে চাব পাৰে মামু তাতে আছে চবে বহি আছে দাদিলে কথা পাতি আছে চবে ডিছকাছ কৰি আছে লাডাখ যাব আৰু গাইজ এইফালে পুৰা ৰেডি অ'কে তো বৰ্তমান বহুত লেট হৈ গ'ল অলৰেডি আৰু এতিয়া বেছি লেট কৰা নাযাব তো আমি ফটাফট ওলাওঁ আৰু তাৰ আপোনালোকক লগ পাই আছোঁ পুৰা ৰাস্তাত অ'কে তো গাইজ বৰ্তমান আমি আহি পালোঁ হাইৱেত আৰু আপোনালোক সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ তো আমি বৰ্তমান ভাবিছোঁ এটা ৰাইড কৰিম সৰুকৈ তো প্ৰথমে দীপৰ বিল গৈ আছোঁ তাৰপিছতে চাওঁ তাৰে পৰা ক'ত যাব পাৰি লগ পাম আপোনালোকক আগত তো ভালদৰে যাই লওঁ দীপৰ বিললৈকে তো মানে আজি পূৰা ৰাইডটো ৰেণ্ডম হ'ব ক'ত গৈ আছোঁ গম নাপাওঁ প্লেনিং কৰা নাই তো আগত লগ পাব ভিডিঅ'টো চালে গম পাব ক'ত গৈ আছোঁ তো গাইজ বৰ্তমান চব ট্ৰেইনৰ কাৰণে ট্ৰেইনত ৰখি আছোঁ দীপৰ বিল অ'কে তো বৰ্তমান দীপৰ বিল পালোঁ আৰু এই চাওক দেখা পাইছে আপোনালোকে দীপৰ বিল আৰু আজি ইয়াতে দীপৰ বিলত বেছি ইমান এটা ভিৰ নাই নাজানো কিয় বা চাওক অ'কে তো এতিয়া এটা সৰু ব্ৰেক টাইম লোৱা আগত দিয়া তো এতিয়া ইয়াৰ শাস্তা কাবিৰ সিং আৰু চানি আহি পালে আৰু আমি এটা সৰু ব্ৰেক লৈছোঁ তো ইয়াতে প্ৰথমে কিবা খাই লওঁ তাৰপিছতে আকৌ আমি যাত্ৰা আৰম্ভ কৰিম এইটো তো গাইজ বৰ্তমান এতিয়া আমি এটা নৰ্মেল সৰু চাই ব্ৰেক লৈছোঁ এইটো চাওক চানিয়ে পুৰি খাই আছে আৰু এইফালে চাওক জলকীয়া আপোনালোকৰ মনত আছে না জল চিপছৰ কথা আৰু সেইটোৱে হ'লেই মহান ব্যক্তিগৰাকী 5 দিন বেমাৰত পৰিছিলে জল চিপছটো খাই আৰু এইটো চাওক পুৰা এটা আপোনালোকে অলপ ৰূপ লগাই দিওঁ এইটো চাওক চাটনি আৰু এইফালে চবে ৰখি আছে বহি আছে তো গাইজ বৰ্তমান আমি ডাইৰেক্ট চান্দুবি গৈ আছোঁ আৰু এটা ৰাস্তা চাব পাৰে কি ধুনীয়া ৰাস্তা প্ৰথম ৰাস্তা ফিনফিনীয়া পুৰা মাজে মাজে খালি 2-এটা গাড্ডা আছে কিন্তু একো নাই বাৰু এইবিলাক চলি থাকে হৈ থাকে কিন্তু একো ভিউ চাওক ইয়াৰে তো গাইজ মুখৰ অৱস্থা চাব পাৰিছে আৰু আমি দুজন বহি আছোঁ আৰু ধুনীয়া এটা লোকেশ্যনত ৰখিছোঁ অলপ টাইমৰ কাৰণে আৰু এতিয়া ওলাব লাগিব লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব তোৰা খালি এইটোৱে বেলেগ আৰু কিবা ক'ব লাগে তুমি দিয়া তো লগ পাম ফ্লেগটো মানে ৰাস্তাত কোনোবা পেলাই থৈ দিছিল তো এইটো কৰিব নালাগে একচুৱেলি এইটো আমাৰ সন্মান হয় তো এইটো আমি এনেকুৱা ৰাস্তাত পেলাই থ'ব নালাগে যদি আমি ইজ্জত কৰিব নোৱাৰোঁ এই বস্তুটোৰ তো এইটো লগাবই নালাগে তো মই এইটো ৰাখি দিলোঁ ইয়াতে ডিগিত এতিয়া মই ওলাই আছোঁ আৰু ৰাস্তা চাওক ভিউ একদম ধুনীয়া ভিউ
আৰু মোৰ লগৰ দুটা ক'ৰবাত গ'ল আগত, মই পিছত থাকি গ'লোঁ। তো গৈ আছোঁ, লগ পাম। ভিডিঅ'টো চাই থাকক তেতিয়ালৈকে। আমাৰ ফালে হ'ব লাগে। গাইছ এটা কথা কিন্তু সঁচা, গুৱাহাটীৰ পৰা বাহিৰত আহিলে একদম বেলেগ এটা ফিল লাগে, বেলেগ আমেজ পোৱা যায়। আপোনালোকে ট্ৰেভেল কৰক, আহি ফূৰ্তি মাজেৰে গুজাৰা কৰি থাকক আৰু আমাৰ ভিডিঅ'টো মাজে মাজে চাই লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। আৰু আপোনালোকৰ ফালে ইমান ধুনীয়া ধুনীয়া কণ্টেণ্ট আনিব ট্ৰাই কৰিম। আৰু ইয়াৰে ভিউ চাওক গাইছ, ভিউ চাৰিওফালে গ্ৰীনেৰী মাজত আমি ৰাস্তাৰে গৈ আছোঁ। বেলেগ কালাৰ দেখা পাই আছোঁ মানে মই চাস্তা কাপি চিনৰ চচমা পিন্ধি গৈছোঁ, সেইটো মানে হালধীয়া দেখা পাই আছোঁ। কৰ্ণাৰীবিলাক কফি কৰ্ণাৰী। অ' মাই গড, স্বৰ্গ আহি গ'লো বে ভাই, স্বৰ্গ। कमेंट कर दो, एक कमेंट मार दो यार, अच्छा लगे। तो गाइस আমি ফাইনেলি চান্দুবি আহি পালোঁ আৰু এইফালে চাওক সস্তা কবি সিং আগত, তাৰ বডিগাৰ্ড দুটা পিছফালে আৰু আমি ব্লগাৰ দুজন পাছফালে। समझ रहे हो? এই চাওক গাইস ভিউ। তো গাইস মোৰ মানে অৱস্থা একদম দেখাব লগা পৰিছে। গছটো চাওক, গছটোত এটা কি ধুনীয়া এটা পিকচাৰ আঁকিছে আৰু কিবা লিখা আছে উত্তৰণ বাই লাভান। ফোন নাম্বাৰো দি দিছে বে, ফোন নাম্বাৰো দিয়া আছে, ফোন মাৰো নেকি? অঁ দাদা মোক কাঠমিস্ত্ৰী এজন লাগিছিল। অঁ বস্তুটো কিন্তু বঢ়িয়া বনাইছে, চাওক গাইছ কি ধুনীয়া একদম পিকচাৰটো গছত বনাইছে। এইটো পুৰা চাস্তা চানিয়ে একদম পুৰা হিৰ' প'জ দি আছে, কবিৰ সিঙৰ ডুপ্লিকেট মানে কপি। এইটো চাওক পুৰা একদম ছোৱালীটোৰ লগত প'জ। বে ভাই অ' বে ইনষ্টাগ্ৰামত ছোৱালী ফিদা পুৰা একদম। গাইছ ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব, চানি 317। এইফালে চাই কত, এইফালে পলা কি হবে? দাঁত কেইটা ওলাই দিছা দে, কচোন এক্সপিৰিয়েঞ্চটো কেনেকুৱা তোৰ? বৰ্তমান এটা ফটোশ্বুট চলি আছে আৰু ফটোবিলাক দেখা পাব ইনষ্টাগ্ৰামত। তো ইনষ্টাগ্ৰাম হেণ্ডেল তাতে ছাইডত দেখাই পাই আছে আপোনালোকে, নিতুল 1 বুলি আহি আছে। তো তাতে ফ'ল' কৰি ল'ব আৰু ইয়াতে বেছি টাইম নৰখোঁ। চানিয়ে মানে অ' বে ভাই দুজনকে ভিডিঅ' বনাইছোঁ, কণ্টেণ্ট समझ रहे हो गाइस, নিজে কণ্টেণ্ট। এইটো চাওক, ই নিজৰ ক্লিপ বনাই আছে, মই ইয়াত বনাই আছো। এইটো চাওক সাইড দে বোলে বাবে একদম মানে কি কম আৰু মানে কোনো ইজ্জতে নাই, ইজ্জতে নাই মানে। চান্দুবিত আছো আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড নকৰোঁ। আগতে চাহ বাগান দেখা পাইছিলোঁ যে, তাতে ভাবিছোঁ দুটামান ফটো চটো ক্লিক কৰি তাতে ভিডিঅ'টো এণ্ড কৰিম। আৰু চাইছে আমাৰ চানি ভাই পুৰা হেলমেট মাথাত লৈ আছে। আৰু চানি ভাই তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা। এক্সপিৰিয়েঞ্চটো মানে 70 কিলোমিটাৰ আহিলোঁ, ফাটি হাতত আহিছে, দেখাই পাইছে একদম অইলি হৈ গৈছে। যদি কল মাৰি আছে গম নাপাওঁ। তো ঘৰৰ পৰা যদি ফোন মাৰি আছে তেনেহ'লে মাফ কৰি দিব, টেনশ্যন নাই। আমাৰ কোনো ভুল নাই, ইয়াতে চৰকাৰে নেটৱৰ্ক লগোৱা নাই, তো এইটো গম নাপাওঁ। তো আমি ডাইৰেক্ট চাহ বাগানত চাহ বাগানত চাহ বাগান আহি পালোঁ। মোৰ লগত আছে এইটো নিতুল ব্লগছ। তুমি এই চাহ বাগানৰ কথা কি ক'ব খোজা? একো নকওঁ, খালি এনজয় কৰক, ডান্স কৰক। এইটো আমি প্ৰাউড কৰিব লাগে, হয় নে নহয়? য়েছ গাইজ, প্ৰাউড ফিল কৰিব লাগে। এণ্ড এইটো আমাৰ ইয়াৰ পৰাই বুজিছে। আপোনালোকৰ যে নিচা আমি প্ৰাউড কৰোঁ যে আমি আছামত থাকোঁ। আছাম বিউটি হেপী 75th ইণ্ডিপেণ্ডেন্ট ডে। দিল সে কামনা হেল্ল' টাটা বাই বাই। তো গাইজ মানে কথাটো হ'ল ইয়াৰ পৰা ওলাওঁ আৰু বেছি টাইম নৰখোঁ, বহুত টাইম হৈ গ'ল। তো আৰু বেছি ব্লগ নকৰোঁ, ভিডিঅ'টো এণ্ড কৰিছোঁ ইয়াতে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰো কৰি দিব পাৰিলে। এণ্ড টিল দেন টাটা বাই 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 বাই।